GBC HSS অনলাইন ক্লাছেছ চেনেলটোলৈ মই তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকক আজি মই পাৰ্চনেল প্ৰনাউন্স অৰ্থাৎ ব্যক্তিবাচক সৰ্বনামৰ বিষয়ে শিকাবলৈ লৈছোঁ। আহাচোন তোমালোকে এই বিষয়ে অলপ বহলভাৱে শিকা। এই পাৰ্চনেল প্ৰনাউন্স অৰ্থাৎ ব্যক্তিবাচক সৰ্বনামে ব্যক্তি বিশেষে আমি কেনেধৰণেৰে মাতিম বা কি নাম দিম সেই বিষয়ে তোমালোকক ক'ব। ইয়াত পাৰ্চন তোমালোকে প্ৰথমেই দেখিছা পাৰ্চন মানে হৈছে পুৰুষ, সিংগুলাৰ মানে একবচন আৰু প্লুৰেল মানে বহুবচন। অকলশৰে এজনক আমি কি বুলি ক'ম, তাতে যদি বহুত মানুহ একেলগে থাকে তেওঁলোকক কি বুলি ক'ম সেই বিষয়ে আমি ইয়াত শিকিম। প্ৰথমতে আহিছোঁ ফাৰ্ষ্ট পাৰ্চনলৈ। ফাৰ্ষ্ট পাৰ্চন মানে হৈছে প্ৰথম পুৰুষ, য'ত আমি নিজকে কওঁ, মোক ক'ব পাৰোঁ বা আমি মোৰ লগত যদি আৰু কোনোবা থাকে আমি এই বিষয়ে ক'ব পাৰোঁ। সেই য'ত মই বা আমি থাকোঁ সেয়া হৈছে ফাৰ্ষ্ট পাৰ্চন। আৰু ছিংগুলাৰ মানে হৈছে একবচন, য'ত এজনহে থাকিব। তেনেকৈ চোৱাচোন, ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰত প্ৰথমতে আছে আই মানে হৈছে মই, মি মানে মোক, মাই আৰু মাইণ্ড মানে হৈছে মোৰ। এইবিলাক হৈছে একবচন। প্লুৰেললৈ যদি যাওঁ আমি দেখিম যে প্লুৰেলত আমি সেই আইটোকে উই কৰি পেলাই আমি কৰিছোঁ। আছ মানে আমাৰ, আৱাৰ আৰু আৱাৰ্ছ মানে হৈছে আমাৰ। আমি এই ছিংগুলাৰখিনিক প্লুৰেল কৰিছোঁ, একবচনত থকাখিনিক প্লুৰেল কৰিছোঁ। আমি য'ত নিজে আছোঁ, নিজৰ কথা কৈছোঁ, সেয়া হৈছে প্ৰথম পুৰুষ বা ফাৰ্ষ্ট পাৰ্চন। তাৰ পাছতে আছে ছেকেণ্ড পাৰ্চন। ছেকেণ্ড পাৰ্চন মানে হৈছে দ্বিতীয় পুৰুষ, য'ত মই মোৰ নিজৰ কথা নকওঁ, মোৰ সন্মুখৰ ব্যক্তিজনৰ কথা ক'ম, কিন্তু তেওঁ সন্মুখত থাকিব লাগিব, তেতিয়াহে তেওঁ দ্বিতীয় পুৰুষ বা ছেকেণ্ড পাৰ্চন হ'ব পাৰিব। ছেকেণ্ড পাৰ্চনত ইউ, আৰু তোমালোক সকলোৱে জানা যে তই, তুমি, আপুনি এই আটাইকেইটাক ইংৰাজীত এটা শব্দৰে নামাংকিত কৰে আৰু সেইটো হৈছে ইউ। তেনেকৈ ছিংগুলাৰ ফৰ্মত একবচনত ইউ বা ইয়ৰ্ছ, তোৰ, তোমাৰ, আপোনাৰ এইকেইটা হৈছে ছিংগুলাৰ ফৰ্ম, এয়া একবচনত সোমাব। আৰু এইখিনিকে যদি আমি বহুবচন কৰি দিওঁ সেয়া হ'ব ইউটোৱে বুজাব। ইউটো যেনেকৈ একবচনত বা ছিংগুলাৰত ইউ হৈছিলে তেনেকৈ বহুবচনতো ইউৱে হ'ব। তহঁত, তোমালোক, আপোনালোকক বুজাবৰ বাবেও আমি ইউ ব্যৱহাৰ কৰোঁ। আৰু তাকে যদি আমি বহুবচন কৰিবলৈ যাওঁ, তহঁতৰ, তোমালোকৰ, আপোনালোকৰ, ইউ বা ইয়ৰ্ছ আমি সেই ছিংগুলাৰৰ দৰেই মানে একবচনৰ দৰেই ব্যৱহাৰ কৰিম। শেষৰটো থাৰ্ড পাৰ্চন মানে তৃতীয় পুৰুষ। তৃতীয় পুৰুষত আছে হি, আমি অসমীয়াত সি বুলি কওঁ, শ্বি মানে তাই, ইট এইটো, হিম তাক, হাৰ হিজ এইবিলাক, তাই তাৰ, তাইৰ, হাৰ্ছ ইটছ এইবিলাক হ'ল তৃতীয় পুৰুষ, আৰু এইবিলাক একবচনৰ কিছুমান সৰ্বনাম। আৰু এইকেইটাকে যদি আমি বহুবচন কৰোঁ, তৃতীয় পুৰুষৰ বহুবচন দে, হি, শ্বি সেইবিলাকক একেলগ কৰি পেলাই বহুত যেতিয়া বুজাওঁ তাতে হ'ব দে মানে সিহঁত বা তেওঁলোক, দেম বুলি ক'লে সিহঁতক বা তেওঁলোকক পোৱা বুজাব, তোমালোকক নহয়, তেওঁলোকক পোৱা বুজাব। দেয়াৰ বা দেয়াৰ্ছ বুলি ক'লে সিহঁতৰ বা তেওঁলোকৰ বুজাব। মানে আমি ছিংগুলাৰ একবচন আৰু সেই যি থাৰ্ড পাৰ্চন আছে, থাৰ্ড পাৰ্চনৰ যি হি, শ্বি, ইট, হিম, হাৰ এইকেইটাক আমি প্লুৰেল ফৰ্ম কৰি দিলে দে, দেম, দেয়াৰ, দেয়াৰ্ছ হ'ব। এইখিনিয়ে তোমালোকক এখন লিষ্ট দিয়া হৈছে, এইখন তোমালোকে ভালদৰে মনত ৰাখিবা আৰু এইখিনিয়ে তোমালোকক পৰৱৰ্তী সময়ত গ্ৰামাৰ শিকাত সহায় কৰিব। ধন্যবাদ।